বৰষুণ ডাঙৰ হৈ গ'ল সো ষ্টপ কৰি দিব লগা হৈ গ'ল Hello everyone, মই আছো বৰ্তমান গেলেকিত তো ইয়া গেলেকিৰ পৰা গৈ আছো আমি আজি মিজামিয়াৰ পৰা দুলিয়াজান আৰু দুলিয়াজানত ভাবিছো যে ভাল ভিডিও আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম তো আজি আমাৰ বহুত জাৰ্নিটো বহুত 3 ঘণ্টা লাগিব তো তাৰ পাছত আকৌ নাটক থাকিব তো দীপাৱলী নাটকখনৰ কিছুমান তো আপোনালোকে ভালদৰে চাব তো এই বুলি কৈ কিনে আজি ওলাইছো আমি দুলিয়াজানলৈকে তো আৰু এ আছিলো বৰমাহতৰ ঘৰত 3 দিন আৰু বৰমাহে বাটত ৰৈ আছে আৰু অনু তো থ্যাংক ইউ বৰমা অনু বহুত ভাল লাগিল তোমালোকৰ ঘৰত থাকি এনেকৈ তেওঁলোকৰ ঘৰৰ পৰা ওলাই দিলো আমাৰ যাত্ৰাৰ পিনে তো আৰু এতিয়া আমি গৈ আছো পুৰা একদম দুলিয়াজান তো চলিয়ে क्या होता है आगे में देखिए ফাইনালি আমি আহি আছো দুলিয়াজান আৰু লগতে আহি আমি অলপ ৰৈ দিলো চাটা খাই লও দোকানখনত আৰু এটা আমি আহি পালো ৰাস্তা বুলি ঠাইটোৰ নাম তো ইয়াতে অকমান চাহ খাও চাটা খাই গৈ আছো So guys, finally আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি আকৌ যাব লাগে বহুত দূৰ আছে তো মিনিমাম আমি 70 পাৰ কৰিলো আৰু এতিয়া আমি আকৌ যাব লাগিব মিনিমাম আৰু 1 ঘণ্টা বা 1.5 ঘণ্টা মান লাগিব তো আমি যাই লও তো বলক আৰু ফাইনালি আহি পালো বহু অপেক্ষাৰ মূৰত আমাৰ আজি থিয়েটাৰৰ প্ৰথম নিশা দুলিয়াজানত আহি দেখিলো 4:30 পৰাই বহুত আয়োজন চলি আছে আমাৰ থিয়েটাৰৰ ফাইনালি আমি দুলিয়াজানৰ পেণ্ডেল পাই গলো আৰু এ ফাইনালি ৰুমো আহি পালো কাৰণ বেছি সময় তাত ৰ'ব নিদিলে আমাক কমিটিয়ে জলদি ৰুম দি দিলে এয়া আমাৰ ৰুমটো চাওক আৰু এতিয়া আমি গেটআপ চেঞ্জ কৰিব লাগে কাৰণ ৰেডি হ'ব লাগে তো চলিয়ে So finally আমি পেণ্ডেল গলো পেণ্ডেল গৈ আকৌ আহি ৰুম ললো ৰুম সুম লৈ এতিয়া আমি পেণ্ডেল গৈ আছো মানে এতিয়া নাটক ষ্টাৰ্ট হ'ব আমি নাটক কৰিব গৈ আছো ফাৰ্ষ্টতে গৈ পেণ্ডেলটো চালো কেনেকুৱা লাগিল তো এতিয়া ফাইনালি গৈ আছো একদম পেণ্ডেল তো পেণ্ডেলত গৈ লগ পাইছো তো এতিয়া পেণ্ডেললৈকে বল মঞ্চ কোন পিনে আছে স্টেজ কোন পিনে দিছে আমাৰ আৰু এটা ভিতৰত গৈ আছো আৰু দেখিছে নহয় পুৰা একদম ফাই একদম আৰু গাইজ ফাইনালি আহি পালো গ্ৰীণ ৰুম আৰু গ্ৰীণ ৰুমত মেকআপ চলি আছে অলৰেডি আৰু এতিয়া মই মেকআপ কৰোঁ আৰু প্ৰায় কিন্তু মই মেকআপ নকৰাকৈ ষ্টেজত পাৰফৰ্ম কৰোঁ কাৰণ শ্ব'টো কৰোঁ কাৰণ মই মেকআপ কৰি অলৰেডি ভালেই নাপাওঁ তো এনেকৈ মেকআপ
গ'লোঁ আৰু এইপিনে আমাৰ নাটক ষ্টাৰ্ট হৈ গ'ল তো বলক এতিয়া নাটক আৰম্ভ হৈ গ'ল মই দেখাই আছোঁ নাটক কিবা কিবি দৃশ্য চাই থাকক গতিকে ইণ্ডিয়ান পেলেট মোৰ ধাৰা ৩০২ মতে মৃগাংকদেৱক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হ'ল চিঞৰি চিঞৰি মোৰ ভৰিত পৰি কান্দিব লাগিব তোৰ জীৱনলৈ তোৰ শক্তি অনিকে দিব নাই চলি আছে আৰু নাটকৰ মাজত দিলে বৰষুণ এতিয়া তথাপিতো আমাৰ নাটক চলি আছে তো নাটক ষ্টপ হোৱা নাই তো কি হ'ব আৰু বৰষুণ দিলে নাটক কৰিবই লাগিব চাওক বৰষুণ দি আছে এয়া চাওক বৰষুণ দিয়া ষ্টাৰ্ট হৈ গ'ল এতিয়া মই দেখাই আছোঁ নাটকৰ কিছুমান দৃশ্য বৰষুণ দিয়াৰ লগে লগে পাব্লিক ওলাই আহিলে গাইজ বৰষুণ ডাঙৰ হৈ গ'ল চ' ষ্টপ কৰি দিব লগা হৈ গ'ল এতিয়া চ' ৰখাই দিছে আমাৰ বৰষুণ দিয়া গতিকে নাটক ষ্টপ হৈ গৈছিল আকৌ নাটক আৰম্ভ হ'ল আমাৰ তো এতিয়া নাটক ষ্টাৰ্ট কৰি আছে তো মানে বৰষুণৰ মাজত নাটক বন্ধ হোৱাৰ পাছতো পাব্লিক যোৱা নাই চাওক এতিয়া নাটক আকৌ আৰম্ভ হৈ গ'ল বৰষুণ দিয়া হয়তো দৰ্শকে বৰষুণ দিয়াৰ পিছতো চাইছে নাটক চাওক বৰষুণত জিকি জিকি নাটক চাইছে আজি আমি 8 চলাই